লাজ নাই চৰম নাই এইটো গৈলেকে সেই সোপা খাই আহিছে কোনে কি খাইছে কোনে খাব আৰু মহাপুৰুষে দাদা কি শুনিছো মই এইবোৰ লাগিয়াল বস্তুৰ পৰা সদায় দূৰতে বিদ্ৰোহ হ'ব মনে মনে থাকক আপোনাৰ ওপৰতো মোৰ সন্দেহ আছে নাপায় সন্দেহ বস্তুটো বেয়া বস্তু লেকচাৰ মাৰিব নালাগে ভাত খাওক ৰাতিপুৱাই শিলচৰলৈ যাব লাগিব নহয় নেৰাই যোৱা শিলচৰলৈ গ'লে মোৰ ডেড বডিৰ ওপৰহে যাব লাগিব মনে মনে ভাত খাও এইটো ৰাতিখন আকৌ কোন আহিল তোৰ দোকানত খাইছিলে নাজানিছো তোৰ দোকানত কেনেকে ওলাল ইহাচল কি ৰিহাৰ্চল উল্টা পুল্টা কথা কৈ নাথাকিবি চৰ খাবি একদম কিয় দিবলৈ আহিছ ইয়ালে তুমি ভুল বুজিয়া চাও বোৱাৰী মানে আজি মোৰ দোকানত ইহাচল এখন নাটক হৈছে কি নাটকৰ ৰিহাৰ্চল চলো বৈছো চল বৈছো নাটক ইহাচল এখন হৈছে তাৰপিছত কেকেচাটো গুচি আহিছে নাটক দুখন মোৰ দোকানতে এৰি থৈ আহিছে কাইলৈ যদি নাটকখন আকৌ কেকেচা লাগিছে চটো মইহে খাইছো সেইকাৰণে নাটকখন তোমাক দিবলৈ আহিলো বোৱাৰী দে ভাল ল'ৰা যা আহিছো যা এইটোৰ জোৰ আজি মই জলদস্যু নাটক দেখাই আছো ৰক কি হ'ল আছেনে বাৰু কোন কেকেচা কেৰাহীত ভাজি নাই ভাতটো নাই চাগে আৰু নাই এনে উকিলেও ওলাবনে বাৰু তলৰ চাই খাবি ইছাম কি জাতৰ মাইকী মানুহ আছে লোকৰ মাইকী মানুহে চাই চিটি কৰি কাৰণে ভাত কেইটামান ৰাখিছে ইছাম মই যে ভাল আছে আপোনাৰ কিন্তু কণ্ট্ৰলটো অকণ কম আছে না আপুনি ব্ৰেকত ভৰি দিবলৈ এক্সেলেটৰডাল দবাই ধৰিছে নহয় মানে যোৱাই আজি মোৰ কষ্ট হৈছে বুজি পাওঁ দাদা মৰমত ভাত কেইটামান খুৱাওঁ আপুনি খাবনে খাম দিয়া কৰক খাবনে খাম মুখ মেলক জলকীয়া কি হ'ল কামুৰি দিছো বা আজি জেঠেৰি যোৱা ইমান মিতিৰ যে মানুহে সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মিলিব লাগে এয়া পানীৰ জোৰ কি হ'ল তুমি মদত ধৰিলা মানে চুপ থাকক ভণ্টিও আজি যোৱাই শিলচৰ যোৱা দুখত মদত ধৰিলে নাখাবি ভণ্টি যোৱাই শিলচৰলৈ নাযায় আৰু গ'লে মোৰ ডেড বডিৰ ওপৰৰে যাব লাগিব চুপ থাক একদম মদ খাই মাতলামি কৰিবলৈ নাহিবি দাদা বেয়া কাম কৰিছে ন দুইটাই মিলি মদ খাই অহা নাই দুইটা মোহনৰ দোকানত দুইটাই মিলি এইটো খাই আহিছে নে নাই দুইটাই মোহনৰ দোকানত এক্টিং কৰিবলৈ নাহিব সি এইটো ইয়াত দিবলৈ আহিছে বৰাহন নন্দন নিয়া কি হ'ল কাইলৈ শিলচৰ যাব লাগিব নে নোৱাৰে গ'লে মোৰ ডেড বডিৰ ওপৰৰে যাব লাগিব আপোনালোকে লাজ নাপায় হা সেই সৰু ল'ৰাটোৰ দোকানত গৈ এইবোৰ বেয়া বস্তু খাবলৈ মই শিলচৰ যাব লাগিব নে নালাগে মোক সেইটো কোৱা নোৱাৰা মোক ডেড বডি ডেড বডি ভাত খাই বাচন ধুই থৈ আহিবি মদাহী বাচন মই ধুব নোৱাৰো মই যদি যোৱালৈ যাওঁ ডেড বডি শিলচৰে যাব লাগিব মই যদি যোৱালৈ যাওঁ ডেড বডি শিলচৰে যাব লাগিব 11 12 13 যেন তেনে পেটটোৰ ভিতৰত সোমাব লাগিব 15 কি কৰি আছা মৰ্নিং স্যাৰ স্যাৰ এক্সাৰসাইজ কৰি আছো ভাবিছো এবেলি অকমান খিনাই দিও নেকি এই ৰাস্তাত এনেকে বহি বহি
ছাৰ মানে হেৰি বৰষুণ দিলে যে সেইকাৰণে ওলাই অহা দেৰি হ'ল সেইকাৰণে অকণমান এইপিনে দেখোন ছাৰো চাপোৰ্ট আছে দিনা মাথাটো অলপ মালিচ কৰি আপোনাৰ মাথা মালিচ কৰিব আহে মই চাকৰিত সোমাইছো তই ভাই বুলিহে কৈছো মই ৰাতি ৰাতি ক'তনো মাল হপা খায় এই ইমান জোৰত নকবি ছাৰে শুনব দিয়ক দিয়ক সোনকালে দিয়ক মালিচ কৰি দিম ক'তনো খালি মোহনৰ দোকানত খাটনিয়াৰে খুৱাইছি ফ্ৰীত পাই পুৰা মাৰি দিছা ইমানো নহয় হাফ এটা ফুল এটা মাত্ৰ মাথাটো কেনেকে বিখাল মই গমেই নাপালো কম দামী মাল চাগে নহয় মালটো ভালে মতা হিচাপ পাব এতিয়া দৰকাৰৰে ফাঁচলো না আৰে মই আৰু কি ফচালো আহি গ'ল মাথা চুবা বোলে এষা তুমি মোকে কৈছা নে বোৱাৰী কাকো কোৱা নাই মই আকৌ মোক কৈছা বুলিহে জেং কৰিবলৈ আহিছিলো মানে দোকানলৈ যাওঁ ক'ৰ দোকানলৈ যাওঁ তুমি গম নাপাইছা মই কি আছো কিয় ফৌজতাৰী দোকান কি ফৌজতাৰী দোকান ফৌজতাৰী যে চাহৰ দোকান ফৌজতাৰী চাহৰ এইবাৰ মানে শিলচৰলৈ নগৈ চাহৰ দোকানত লাগিলে চাহৰ দোকান দিয়াই আছো ৰ যোৱা নেকি কলৈ এই শিলচৰলৈ এইটো ড্ৰেছ পিন্ধি মই শিলচৰ যাম আৰু কালি ৰাতি আপোনাক মালটো খুৱালে মই কি বুজাইছিলো আৰু আপুনি কি কৰিলে ৰাত দিয়াটো বাদ দিয়া ৰাতি মই মালৰ নিচত কৈছিলো এতিয়া মই সুস্থ শৰীৰে কৈছো তুমি শিলচৰ যাব লাগিব খাই পাত ফলাৰ জাত এইবিলাক নাটক কৰিবলৈ মাতিবলৈ নাপাইছা এইটো সংসাৰৰ কথা কি জানো সংসাৰৰ কথা ভাবি মই শিলচৰ যোৱাটো বাদ দিছো নহয় জোৱাই তুমি সেইটো ভুল নকৰিবা শিলচৰলৈ যোৱা মই মৰি যাম দাদা এই কাণত ধৰিছো আজি মোহন সাক্ষী আছে আপোনাক আৰু জীৱনত মই মাল নোখোৱাওঁ পিতা মোৰ দোকানলৈ গ'লে যেন ভৰিকেইটা চাইজত কাটি বনাই দিম আহোঁতে লৈ আহিব মুঠ খালেও ভুল কথাত মই কেতিয়াও ছাপোৰ্ট নকৰো মানে আপুনিতো নাটক কৰি গুচি যায় দৰ্শক অকলে থাকি যায় কিন্তু দৰ্শকটোৱে কি কৈছে আপুনি গুৰুত্ব দিছে সদায় সদায় যে নৃত্য নাটিকা কেইটামান দি পেলাই বেঙেনা দি থৈ দিছে পৰিচালকৰ ভুল আছে থেংক ইউ এতিয়া গ'লে আনিব পৰা যাবনে অ'কে মই গৈ আছো ৰ'ব ঠিক আছে সোমাই আহক কি কৰি আছিল নাই ছাৰ চোৰাংচোৱা নহয় ছাৰ মানে ফাইনেলি মই আপোনাক কৈছো হয় মদ এৰক নহ'লে চাকৰি এৰক এৰিম ছাৰ কি এৰিব তাকেই কি তাকে এৰব লাগব ছাৰ গুড শুনক মই অলপ ওলাই যাম আপুনি কিন্তু থানাতে থাকিব বিয়াৰ পৰা লৰচৰ নকৰিব হ'ব ছাৰ এৰাটো এৰিম কিন্তু কি এৰিম ৰ'ব আহা ৰ'বচোন কেনেকুৱা কৰিছে ৰটোক দি আছো ৰ'বচোন ৰ'ব না আহা ৰ'ব তোক লাগে নে লাগে হে প্ৰভু এইটোৱে মানে মোৰ মানুহটোৰ তেজটো পাই খালে কি কৰিলে মানুহজন শিলচৰলৈ যাব বাৰু ছাৰ যোৱা সময়ত আপুনি ছাৰ লগত নাছিল তেনেহ'লে ছাৰ ক'ত গ'ল গম নাপায় আৰে মই কেনেকে গম পাম ঘোঁৰাৰ ঘাঁহ কাটি আছিলে আপুনি সেইটো টাইমত কি ঘোঁৰাৰ সাজ কটা কথা হৈ গেলি মোক পাইলো
কিয় চা দেখা নাই সত্ৰাধিকাৰ গ'ল আজি মানে থানা মুখত দোকান খোলা নহৈছে কিয় নহ'ব হ'ব হা জোৱাই কেনেকুৱাকৈ শিলচৰলৈ পঠিয়াব যাওঁ বাৰু চাকৰিটো গুচি গ'লে ডাঙৰ কথা হ'ব নহয় কি হলো কটাই নাই হবলা হেঙাইছে ন কিনো কিছুমান অৰ্থহীন কথা কৈ দেখাও অৰ্থহীন লাজ নেপাওঁ সেই সোপাকাই ঘৰলৈ আহিবলে ডেকা ল'ৰা কেতিয়াবা অকণমান এনজয় কৰো আৰু ডেকা ল'ৰা বুঢ়া হলি তই এতিয়া উঠ চেপিলে গাখীৰ নোলাই মুঠতে এইবোৰ বস্তু খাই যদি নেক্সট টাইম ঘৰলৈ আহিলি চাই থাকিবি কিন্তু কি কৰো নাহো দে এতিয়া সেইবোৰত মাথা মাৰি কাম নাই জোৱাইক কেনেকুৱাকৈ শিলচৰলৈ পঠিয়াব পাৰি সেইটো চিন্তা কৰ উপায় এটা ভাবিব লাগিব মই উপায় এটা ভাবিছো কি উপায় কথাটো কিন্তু চিক্ৰেট কৰি ৰাখিব লাগিব ৰাখিম কথাটো কচোন পইচা অকণমান কিন্তু খৰচ হ'ব হ'ব বাৰু কথাটো কৈ আছো বহ দে ক বেহাবাই বালা চা বেচালো আচা বেচিছো আমি হোটেলেঙা মুই ৰচোন তোক কথা এটা সুধিব লগা আছে কি কথা চা তই কালি ৰাতি বটলটো মণিক কিয় দি থৈ আহিলি মই দি থৈ আহিছো কিয় নিদিছো সদায় লগত জলপস্য নাটক কৰিছে তাৰ লগত জলপস্য নাটক কৰিছে আজি বাচ্চাটাৰ লগত কাইলৈ কমলৰ লগত কিন্তু দৰ্শকটোৱে তাত কি খাইছে আপুনি গুপ্ত দিছে বুজা নাই কি হ'ল মানে বুজাই ক মানে আপুনিতো নাটক কৰি গুচি যায় দৰ্শক অকলে থাকি যায় কিন্তু দৰ্শকটোৱে কি খাইছে আপুনি গুপ্ত দিছে সদায় যে নৃত্য নাটিকা কেইটামান দি পেলাই বেঙেনা দি থৈ দিছে পৰিচালকৰ ভুল আছে কলে যা পানী অকল লৈ আহ আহিলে থানা দমকলটো আহিছে স্যাৰ বুলেট লৈ আহিলে যে এইমাত্ৰ শ্ব'ৰুমৰ পৰা লৈ আহিলো কংগ্ৰেছ স্যাৰ থেংক ইউ ইমান ধুনীয়া লাগিছে চা আৰু ছাৰক ধুনীয়া সাজিছে পাৰ্টি এটা দিব লাগিব কিন্তু কিয় নহয় মানে সময় নষ্ট নকৰি কথাটো কবিনে মোক কথাটো কিন্তু ভণ্টি একদম চিক্ৰেট কৰি ৰাখিবি দেই মই চিক্ৰেট কৰিয়ে ৰাখিম কথাটো ক তই ভুলতো কিন্তু জোৱাইৰ কাণত পেলাব নোৱাৰ নেপেলাও কথাটো কি ক মানে পইচা অলপ কিন্তু খৰচ হ'ব বা কেনেকে এটা কথাতে লাগি আছে কৰিম নহয় কথাটো ক
আমাৰ মানে অফিচত ল'ৰা এজনে কৈছে বেজ এজন আছে, তেওঁ বস্তু এটা জাৰি দিব, সেই বস্তুটো যোৱাই খুৱাই দিয়াৰ লগে লগে ডাইৰেক্ট শিলচৰতহে লগ পাম আৰু। ফটোৱা কথা মোৰ আগত নকবি। এই ভণ্টি, ফটোৱা নহয়, প্ৰমাণ আছে, প্ৰমাণ আছে। সি প্ৰমাণ পাই থৈছে। এটা কাম কৰো, এবাৰ আমিও প্ৰমাণটো চাওঁ। কাইলৈ ৰাতিপুৱা গৈ আহো, যাবিনে? তই আকৌ শিলচৰ যোৱাৰ কথা কৈছ যে মোক? আৰু ট্ৰেন্সফাৰ হৈছে যেতিয়া যাবই লাগব। কালি ৰাতি দেখোন মোহনৰ দোকানত তই কৈছ মোৰ ঠাইত বোলে তই শিলচৰ জইন কৰিবি। ঐ চা, এইটো ডাইলগ কালি মাৰিছে, মই নিজ কাণে শুনিছো চা। এতিয়া কিয় চেঞ্জ হৈ গলি? আৰে মালৰ জ্বৰত কলো আৰু ঐ। এইজন ফাফাই ফালা মানুহ চা, হা? ফাফাই ফালা মানুহ চা। খাই পাত ফলা মানুহ পস্তাবি। বাদ দিয়ক, বাদ দিয়ক, বাদ দিয়ক, বাদ দিয়ক। স্যাৰ বুলেট লৈ আহিলে যে। এইমাত্ৰ শ্ব'ৰুমৰ পৰা লৈ আহিলো। কংগ্ৰেছ ছাৰ। থেংক ইউ। ইমান ধুনীয়া লাগিছে চা। আৰু ছাৰক ধুনীয়া সাজিছে। পাৰ্টি এটা দিব লাগিব কিন্তু। কিয়? নহয় মানে থানালে ইমান ধুনীয়া সম্পত্তি এটা আহিছে। আৰু বিছানা ভাইলোক মই কেইদিন সপোনত দেখিছো ছাৰে বুলেট চলোৱা। মই আজিহে সপোনটো সফল হ'ল আৰু দেই। হেপী মই। মোৰো আজি সপোন এটা পুৰা হ'ব। কোনটো? এই চাহৰ দোকানখন দলিয়াই আপোনালোক দুইটাক লকআপত ভৰোৱা। এক খোজোলৰ ওচৰ নকৰিবি। বেটি, ছাৰ। চাহৰ দোকান পেলোৱা। য়েছ ছাৰ। ছাৰ তেনেকুৱা নকৰিব ছাৰ। ছাৰ যদি কিবা কৰিছো আমাক শাস্তি দিয়ক। হাতনিয়া, এইটো লওক। এই পইচা কিয় দিছে? একো নহয়, ৰাস্তাত কিবা খাব। ইও আছে নহয় লগত, ৰাখক।